ৰেচন কাৰ্ডক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ নিয়ম নামানিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ চাউলৰ পৰা। ৰেচন কাৰ্ড টকাসকলৰ বাবে খবৰটো অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ ৰেচন কাৰ্ড যদি আছে তেন্তে আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব পাৰে যদি এই নিয়ম নামানে। এই খবৰটো সকলোকে শ্বেয়াৰ মাৰি দিয়ক, কিয়নো দুখীয়াও বঞ্চিত হ'ব পাৰে বিনামূলীয়া চাউলৰ পৰা। চৰকাৰৰ নতুন নিয়ম ঘোষণা সুলভ মূল্যৰ দোকানী আৰু গ্ৰাহকৰ কাৰণে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অন্ন সেৱা সপ্তাহ নামেৰে এটি উন্নতি পৰশৰ শুভাৰম্ভণি কৰিবলৈ লৈছে। সেই মৰ্মে এতিয়াৰ পৰা 10ৰ পৰা 16 তাৰিখৰ ভিতৰত প্ৰতিমাহে সুলভ মূল্যৰ দোকানীৰ পৰা ই-পছ মেচিনৰ জৰিয়তে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে নিজৰ পাবলগীয়া খাদ্য সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল। অন্ন সেৱা সপ্তাহৰ বাবে মাহৰ বাকী দিনকেইটা ফিংগাৰ মেচিন বন্ধ থাকিব বাবে সুলভ মূল্যৰ দোকানীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব। যি মাহৰ চাউল নানিব অহা মাহত আকৌ সেই চাউল নাপাব। এনেদৰে 3 মাহ চাউল নানিলে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে। অসম চৰকাৰৰ এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অন্ন সেৱা সপ্তাহ নামেৰে এটি অভিলাষী প্ৰয়াসৰ শুভ আৰম্ভ কৰিবলৈ লৈছে। সেই মৰ্মে এতিয়াৰ পৰা 10ৰ পৰা 16 তাৰিখৰ ভিতৰত প্ৰতিমাহে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীৰ পৰা ই-পছ মেচিনৰ জৰিয়তে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে নিজৰ পাবলগীয়া খাদ্য সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যিহেতু এতিয়াৰ পৰা অন্ন সেৱা সপ্তাহ বাদে মাহৰ বাকী দিনবোৰত হিতাধিকাৰীসকলে খাদ্য সামগ্ৰীসমূহ সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব, কাৰণ মাহৰ বাকী দিনবোৰত ই-পছ মেচিনসমূহ নিষ্ক্ৰিয় হৈ থাকিব। গতিকে বিষয়টোৰ গুৰুত্ব বুজি সকলোকে প্ৰতি মাহৰ 10ৰ পৰা 16 তাৰিখৰ ভিতৰত নিৰ্দিষ্ট দোকানৰ পৰা নিজৰ খাদ্য সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ পুনৰ অনুৰোধ জনোৱা হ'ল। এই অন্ন সেৱা সপ্তাহ অসম চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। গতিকে এই অন্ন সেৱা সপ্তাহ সফলভাৱে ৰূপায়ণ কৰাত সকলো ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰা হ'ল। ধন্যবাদ।